নমস্কাৰ। ৰাজ্যৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীৰ বাবে আহিছে ব্ৰেকিং নিউজ। গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ পৰীক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা। আগন্তুক পৰীক্ষাৰ্থীক লৈ কেইবাটাও মন্তব্য প্ৰকাশ কৰিছে। অমিক্ৰণ বাঢ়িলে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা বাতিল হ'ব পাৰে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। কোনো অসুবিধা নাই, পৰীক্ষা পাতিবই পাৰে। যদি কিবা কাৰণত অমিক্ৰণ বাঢ়ে তেতিয়াহ'লে স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগে আলাপ আলোচনা কৰি ল'ব। কিন্তু আজিৰ দিনত আমি ধৰি ল'ব লাগে যে পৰীক্ষা 100% হ'ব। কাৰণ যোৱাবাৰো পৰীক্ষা হোৱা নাই। আৰু আমাৰ যদি 15ৰ পৰা 18 বছৰ যিটো পৰীক্ষাৰ্থী, তেনেকুৱা আমাৰ মানুহ আছে 20 লাখ। আমাৰ হাতত 20 লাখ ড'জ আছেই। গতিকে আমি অন্ততঃ এক পালি ভেকচিন তেওঁলোকক পৰীক্ষাৰ আগতে দি দিব পাৰিম। আৰু যিহেতু কোভেক্সিন দিম তেওঁলোকক 28 দিনত 1 প্ৰকাৰ 2 পালিয়ে হৈ যাব। গতিকে আমি শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগে সমন্বয়েৰে সৈতে কাম কৰিলে আমাৰ পৰীক্ষা পাতি এবাৰ ধুনীয়াকৈ চব হৈ যাব। 11:30 বজাত কাৰ্ফিউ আৰম্ভ হ'ব। ৰাতিপুৱা 5 বজালৈকে মানে 6 বজালৈকে আমাৰ কাৰ্ফিউটো ষ্ট্ৰিক্ট থাকিব। 11:30 পৰা 6টালৈকে। যদি অমিক্ৰণ বাঢ়ে তেতিয়াহ'লে আমি এডিশ্যনেল ৰেষ্ট্ৰিকশ্যন হয়তো এনেকে মানুহ গোট খোৱা আদিত আনিব লাগিব।